ওয়েলকাম টু মাই চ্যানেল গাড়ি তিবাৰটা নতুন সুন্দৰ ভিডিঅ' লৈ গাইছ আপোনালোক গাইছ স্বাগতম জনাইছোঁ গাইছ কিন্তু আমাক সপা ধৰাবলৈ নকয় গাইছ সপা ধৰালৈকে নকয় যেনে গাইছ মানে ঠাণ্ডা পানী ৰাখানিকে মাৰি লৈছোঁ গাইছ তো এইফালে আছে আমাৰ ডেকা ভাই তো আমি যিহেতু কৈছিলোঁ সেইদিনা যে কৈছিলোঁ আমি হেপী বাৰ্থডে আমাৰ গৌতমৰ হেপী বাৰ্থডে আমি অলপ দেৰিকে ভালকে দিম জাষ্ট এটা ভিডিঅ' আমি ষ্টাৰ্ট কৰিছোঁ কাৰণ আমি সেইদিনা কৈছিলোঁ যে আমি এটা সংসদ ধনী এটা হৈ আছে মই লিখি আছে ইউটিউবত দিছে আজি আহি আছে বহুত লিষ্ট দেখা দি মানে মই বেক দেখাম বেগ দেখা দি লিষ্ট নিজে এটা অনুমান কৰিব এটা অনুমান কৰক লিষ্ট সেই আৰু লিষ্ট আমাৰ বাজেট আমাৰ আজি বহু আজি আমাক গৌতমে কৈছিল না যি মই পইচা দি যাম তহঁতে জাষ্ট এই চব্জি এইটো চব্জি ভাল লাগছি জাষ্ট লবি জুখবি মনত ভৰাবি পইচা মোৰ সেইকাৰণে মানুহটো ভাল লাগি দুজবা এটা তই আজি ইয়াৰ উপজা দিনটোত আজি 7 ডিচেম্বৰত এই এটা অসমৰ এটা বজা এটা জন্ম হৈছে এই ধাৰ্তিকা বজ আমাৰ লগ বজা আমাৰ লগ তো আজি সেই বজা হিচাপে আজি মই তো এটা ক'লোঁ আগবাঢ়ি যাওঁ অলপ খাবি মানুহটো কিনিছা তই কি আছো ময়ো নহয় তাৰে মাজতে মই এটা খুজিছোঁ আমাৰ মানে ভিউৱাৰ্ছ আমাৰ ফেমিলিখিনি তই সেইটো পাইছা নে পৰাই তই পাইছোঁ নটিফিকেশ্যন মোৰ গৈছে নে যোৱা নাই নাই জনাই আপোনালোকে প্লিজ কৈছে আৰু সৰি নটিফিকেশ্যন জনাই মই নিজে চাইছোঁ আপোনালোকে যদি বেয়া নাপায় অলপ চাৰ্চ কৰি পেলাই আমাৰ ভিডিঅ'টো যেতিয়া এসপ্তাহমান ভিডিঅ' দিম তেতিয়া আৰু আহি যাব এতিয়া আমি মানে যাই আছোঁ আপোনালোকক বজাৰত লগ পাই আছোঁ ঠিক আছে কাম কৰ বিলাহী 5 কিলো দি মূলা 5 কিলো দি এইটো ল'ব লাগিব এইটো আলু 1 কেজি দি আৰু 1 কিলো দি আলু 1 কেজি দি তো গাইছ এই বজাৰখিনি কৰি লওঁ বজাৰখিনি কৰি কিনে আপোনালোক দেখাই আছোঁ ধুনীয়া কৰি এনেকা আমাৰ চব্জি বজাৰটো হৈ গ'ল হা কি চাপ কৰিছা ঠিক আমাৰ ডেকা যায় নলাবাৰ আমাৰ গৌতম বাবা চব্জি বেটাৰ মাংসটো কিনিবা আছে গেলামাৰ হেৰি আছে চাউল তেল চাউল কিনিবা আছে মাছৰ বেটা ল'বা আছে মাছৰ বেটা কি কৰা যাওক ভাত বাজি নেই তই গাইছ ডেকা তই কি কবি এই লগৰ মাহঁতক কি কবি তই কিয় কবি তাৰ বাচ্ছা বুলি ক'ব ইমান বেয়াকৈ নকবি একো এই তাক চাওঁ ফোন কৰিছে তাতে তাই তাৰ লাজ নাই এই তই বাবা তই কি তই চিয়ামৰ কথা সুধিছ নহয় মোৰ লগৰ ছোৱালী এটা মানে গাৰ্লফ্ৰেণ্ড এটা পাতি দি তই কি ঠিকেদাৰ চাচোন মাৰো নেকি তেতিয়া ঘূৰি মুখত খেদি দিছোঁ মানে আমি কেক ল'ম আমি এটা কেক এটা লৈ লওঁ মানে আমি আচলতে কি খানাটো ডাঙৰ কথা নহয় আমি মানে আমি কি কৰোঁ খানা খাওঁ বাৰ্থডে হিচাপে কিবা এটা দিব লাগিব ন কথা আমাৰ পিছত মনত পৰে এবাৰ আমি আগতে মনত কৰিছোঁ আমি নহয় আমি যিহেতু ইনকাম কৰা হৈছে সৰু কিবা এটা এইটো সুৰ আহি আছে এই আহিলে আমি কেক এটা লৈ লওঁ নেকি তই আমাৰ কি কৰি আছ মই তেওঁলোকক কল কৰোঁ দেই বাজেটটো কম নেকি এই পইচা লাগিলে মোৰ পৰা লৈ যাবি তই কিবা গাড়ী চলাই মিছা কথাই কৈছে এইবিলাক নাই ইমান পইচা নাই বাৰু এই আহিছি মাল আহিছে আমাৰ এই আহিছি তাক দেখিলে খং আহিছে ইয়াক মাল কিয় তই কিয় ইমান পইচা কি কৰিবি জীৱনত আমাৰ এতিয়া এটা প্লেন এটা আছে আমি যিহেতু মানে বাৰ্থডে না ছোৱালীটোৰ তাক কিবা এটা দিব লাগিব কেক বেক কিবা এটা লৈ লওঁ আমি কাটিম এইটো ঠিক আছে এই বাবা আমি এতিয়া মানে বৰ্তমান আমি আছোঁ এতিয়া আচ্ছা আমি এটা কেক আনিছোঁ এটা কেক এটা আছে আৰু হাতীয়াৰ এটা আছে হাতীয়াৰটো মানে ফাৰ্ষ্ট আমি কেকটো মনে মনে দি জীৱনত কেক কাটিব হয় নেকি কিন্তু হাৱা দিব হাৱা নে তো গাইছ মানে এতিয়া তাক মাতিম এতিয়া গৌতম হেপী বাৰ্থডে টু ইউ যদি আকৌ জোচাৰ কেক গাইছ জন্ম হোৱাৰ বোলে যিমান 2 বছৰ হ'ল সেইবাৰ মানে তাৰ 21 বছৰ বোলে 22 বছৰ হ'ল এইবাৰ হলি 22টা কেক বেলেগ পৰা কাটি লাগ বোলে তো ইমান ফেন নাই নহয় জন্ম হোৱাৰ পৰা কিবা এটা কি তই কি যি জীৱনত এই মাকে দৈ যে কৰে গাখীৰ আছিলে ঘৰৰ পৰা দৈ কাটিবা দে হেৰি কৰে যাওঁ
কেক কাটিব নাই গাইছ জন্মৰ পৰাই প্ৰথম কেক বুধ এই লেখা আছে গাইছ হ্যাপি বাৰ্থডে জেং মানে আমাৰ গাইছ মানে মানুহ মানে কি মানে শকত নহয় মানুহটো সেইকাৰণে মই শকত নহয় হ'লেও বাৰু মানে এটা দিছোঁ আৰু তো গাইছ কেকটো কেইটা আছে তাতে কমেণ্ট কৰি দিবি এটা ফটো এটা মাৰি দে আজি আমাৰ ডেকাৰ বাৰ্থডে হিচাপে আমাৰ এতিয়া আছে হেপী বাৰ্থডে জেং ভাই ফালতু বস্তু তিনিটা দিলে হ'ব এ দিয়া এইবাৰ এতিয়া 25 বছৰ হ'লে 25 কেক দিবি নেকি নহয় দে ষ্টেম এইটো গৌতমে তিনিটা তো গাইছ ইয়াতে আমাৰ হাৱা গে দে মে অ' তহঁতৰ কেই বছৰ হ'লি বেয়াৰ কবি নেকি গৌতম মই বুঢ়াইছো গম পাইছো নাই বুঢ়াইছো গম পাইছো তোমাৰ তো আৰু একটা খানা হৈছে না গৌতম মোৰ আকে ঠিক তাৰো চালিতে এই বাবা এই তুই চাবি অলপ কনে হেপী বাৰ্থডে গাবিচোন তো হেপী বাৰ্থডে এবাৰ কেক দাওখান হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ মংগিলা নুমে না দাইগে মংগিলা নুমে দি মংগিলা এই মোবাইলটো গেল মোৰ মংগল নুমে দি এই গাইস ক্যামেরাতে মুছিলো র গাইস সব ওই এক কি অলপ এক দে নাই মানু কে অব কামত কে ভর ও নাই মালছিস গৌতম কেক তো কাট মারে ফাস দিয়া খাবা লাগে বান্ধু ই গা ধোৱা নাই এখানে ফ্যান মার দিল গাইস গৌতম নাই ও এই লাইনটো আমাৰ এইবিলাক জগাল চাই ল'ব পাৰে তাৰপিছত কেপচিকাম আছে আলু বিলাহী ধনিয়া মানে ধনিয়াৰ এইটো আছে আৰু কিবা এটা আৰু এতে আছে ডাঙৰ বেগুন কে আনছে পুৰি খামই বেগুন পুৰা উইচ ঠিক এই আমি মানে দাদা আমাৰ এইবিলাক সজাই এতিয়া আছে গাইছ কিবা বিনচিন কিবা আছে আৰু আজিৰ বিঘাৰ আকৰ্ষণ গাইছ গৌতম দাঙি দিয়ে তো 5 কিলো আছে 5 কিলো কেই কিলো না আমি আজি যেহেতু আমাৰ গৌতম জন্মদিন মিছা আছে নকি মাংস কিমান আছে কৈ দি আঢ়ৈ কিলো আছে না ঠিকেই গাইছ তো আমাৰ জগাল কৰি হৈ আছে আজি এটা প্ৰায় অলপ দেৰি হৈছে বাৰু 10টা বাজিল এতিয়া কাৰণ উপায় নাই না যেহেতু সেই হৈ যায় এই কে হাল্লা হয় ঘৰতে মোৰ তো কিবা কাট পাৰিছ না কাটু মোবাইল থৈ যা কি গৰত নাকি কাটু ও দে কাট ওই বাবা বেলে দিবি সবজি কাটাই বিয়া মোৰ সবজি কাট দে গাইছ আমি ৰেডি কৰো এটা ভাজা কাট জি দা তো গাইছ আমাৰ বেয়া ধুনীয়া ভাজাটো বহি থাকিছে গাইছ ভাজাটো ইয়াতে আছে ও এখন ইনকে দিছি কিনকে হুমা দিছো গাইছ চুদ দামিছে গাইছ এই গাইছ মই এলা গৰুক দিয়া নিম মই তিৰি আনিছো গাইছ মই এই বিশ্বাস কৰক এই ভাজা এলাখান জগাল চব আকলাই কৰিছো মই মই মানে মোৰ কি মোৰ সন্মান নাই মোৰ এই হেৰিত ঠিকেই ধুনীয়াকৈ ভাজাখন হৈ গ'ল তাতে তো এইখিনি ভাজা আমাৰ ভাই বেলেগ আইটেম নাই গাইছ ভাজা আৰু মাংস গাইছ চাক এতিয়া কিমান আছে চাক গাইছ 2.5 কেজি মাংস গাইছ চাক আমি 5টা মানুহ গাইছ 2.5 কেজি মাংস আজি দি দিছি খা মানে এটা কথা কওঁ মানে গাইছ আপোনালোকক কওঁ বেলে এটা মানে আপি এটা লাইন দি আছে হয়নে এপিৰ নাম কি আপিটোৰ নাম নকওঁ বাৰু এতিয়া মই জানো পিছত কম পাৰিব আপিটো তাক মানে ভাল নাপায় কি বাৰু মানে এতিয়াক লৈ ভাল পোৱা নাই গাইছ কিন্তু সি মানে এনা লেভেল বোলে মোৰ এই খুম্বা দিছোঁ ৰ মোৰ এই মানে কিবা কৰিব দিছোঁ ৰ মানে সেনেকুৱা আৰু ইমান হাৱা এতিয়াৰ পৰা কৈছে আমাৰ খুম্বা দিছোঁ কিবা কৈছোঁ আমাৰ আগতে কেতিয়া ইমান আপি নে আমি হাৱা দিয়া নাই আসি এবাৰ মই কৈছি হ'ব দে কি নম্বৰ 42 মিনিট নাই ইমান দৰ কম নালাগে আলু ফ্ৰাই নাম্বাৰ তো গাইছ মানে এইগিলাখান মাইন নকৰবি গাইছ তো গাইছ আমাৰ ধুনীয়া কৰি ইয়াতে মানে মাংসৰ বাবে বিলাহী মাংসৰ কাৰণে পিঁয়াজ আৰু আদা নহৰুটো ধুনীয়াকৈ পেষ্টটো যোনটো মানে আদা জ্বালাটো ধুনীয়াকৈ মানে সেই কৰি আছে আৰু ফ্ৰাই এজ ইউজুৱেল আমাৰ এইটোৱে আৰু জগাল তো এইফালে হৈ আছে আমি ইয়াতে বহি আছোঁ আছে গৌতম আছে ডেকা ভাই মই ফিল এটা খানাটো ডাঙৰ কথা নহয় মাংস ইও খাই ময়ো খাওঁ তয়ো খা আজিকালি চলিগিলাই আজিকালি চলি আমিও বাৰু কিন্তু আমাতকৈ সৰু চলিগিলা আজিকালি কৰে ৰেষ্টুৰেণ্টত যায় জন্মদিনত 2,000-3,000 টকা খৰচ কৰি
কিন্তু একো মজা নাই ফটোকেইটা ভাল হ'ব নাই ফটোকেইটা এই নাই মই তই আজি জাষ্ট ৰিচেণ্ট মই গধূলি বজাৰ কৰিব গৈছোঁ কপাল বজাৰ আমি মই অলপ মাছ কিনিছোঁ চিৰিয়েল গাইছ মই এটা কথা কওঁ আমাৰ ঘৰত আজি এটা খানা আছে না আপোনাৰ মাহঁতে আমি আহিছোঁ বহুত মানে সৰু এটা পৰিয়ালৰ ঘৰ এটা জাষ্ট চলি আছোঁ কাম কৰি কিনে কিনকৈ চলি আছোঁ হ'লে এতিয়া কথাটো কওঁ যে মই অলপমান মাছ আমাৰ কাৰণে সেইটো এটা সুখ আমি চলিখন লগ হৈছোঁ বিচাৰি ল'ব লাগিব বেছি ল'ব লাগিব মাহঁতক মই 4 পিচ মাছ দিছোঁ অলপ চব্জি বজাৰ দিছোঁ সেইখিনিহঁতে এটা সুখ মাহঁতে মানে অলপ ভাল পাইছে যে বহুত এটা আনন্দ এটা তো গাইছ আমাৰ ধুনীয়াকৈ ভাজা মানে মাংসটো ভাজি আছোঁ হাফ ফ্ৰাই হ'ল আৰু মানে কি ফ্ৰাই হৈছে তো গাইছ প্ৰায় মোটামুটি 10-15 মিনিট ভাজিলাক আৰু 15 মিনিট কিমান পানী আছে মাংসটো নহয় এটা কথা মাংসটো বেছি নে আজি সেইকাৰণে আধা কিলো মাংস পানীটো মানে বেছি কিমান আছে তই আজি গৌতমক তই সন্দেহ কৰিছ আজি গৌতমৰ সন্দেহ কৰা নাই মই দোকানী সন্দেহ কৰিছো আমাৰ নিজে দোকান নিজে আমাৰ এটা এই আমাৰ পুলক ভাই মই যিমান মাংস খালো না আধা কিলো মাংস কি দেই প্ৰাইচ নাইচ ইজ নাইচ এই ডেকা চাওঁ অঁ নাই নাখাওঁ খনাই ভাল নাই আমাক খাবা দিয়া নাই অঁ মছলাটো মই দি অঁ এই ই কৰিব পাইছিনো আমাৰ ধুনীয়াকৈ মাংস আছে পানী দিয়া গেল মানে কি জানে না গাইছ আচলতে মোৰ অলপ চকুটো মানে থোৱাৰ কাৰণে হৈছে দিয়ক মানে কি আপোনাৰ এতে মই পানী নিদিলো আজি কিন্তু এনাক আজি ইয়াতৰ মানে দুটা ভায়াক বইনাক আছে ইয়াতে খাব না দাদাও আছে সো পানীটো আমি আনে দাও তো সেই আৰু গাইছ তো ধুনীয়াকৈ পানী চানী দিয়া আমি ইয়াতে ধুনীয়াকৈ ভাজা মাংস অলপ ৰাখিছোঁ খাব লাগি নাখাওঁ নাই কিবা এটা ট্ৰাই কৰিছোঁ দেখাইছি তাৰ ধুনীয়া হৈছে ভাজাটো মানে আমি ধুনীয়াকৈ মানে এই অলপমান গাইছ ভাজা মাংস খাব লাগে তুমি ৰাখিছোঁ আৰু সেই আৰু ধুনীয়াকৈ এটা আঞ্জাটো হৈ আছে হ'লে আমি ধুনীয়াকৈ ভাতটো খাই দিম খাই দি এতিয়া হ'লম আৰু গাইছ তো সেই তো গাইছ আমাৰ ধুনীয়াকৈ মাংসৰ এইটো ফাইনেল লুক গাইছ আউটপুট এইটো তো কেনেকুৱা হৈছে এটা কমেণ্ট কৰি জনাই দিব মেন মাল ইটো যোনটো গুৱাহাটীত নাপায় কোনটো জুই নহয় বেঙুন পুৰা উইথ চৌকাছ জুই উইথ চৌকাছ জুই মানে এইটো মানে গেছত মই এইটো এটা কথা কওঁ এইটো মই আজি মই মানে কি দেখা মই এটা চেলেঞ্জ কৰি কওঁ এই হেৰিটোত কোনোৱে নৰে কি তই বাৰদে বহে তই তো গাইছ আমাৰ ধুনীয়াকৈ মাংস চাংস হৈ গ'ল অলৰেডি আমি ধুনীয়াকৈ জাষ্ট এতিয়া খাব লাগে সেয়ে আৰু তো আমি ধুনীয়াকৈ আমি খানা খোৱা জেগাত আমি ধুনীয়াকৈ সেই লগ পাই আছোঁ ভাত বাদ দিলে যেটা কেইটা আহিছে হা মজা আহিছে না যোনটো বেংগল পুৰা আছে না এইটো বেংগল পুৰা ঠিকে আছে মজা কওঁ মাংস বস্তু খাই বসছি বাদ দি যি বসছি না মোৰ আছে মোৰ নাং আছে তো গৌতম কেনে আহিছে মাংস দিনটো দীপঙ্কৰ খনাই দীপঙ্কৰ ট্ৰাই কৰি দেখা দি তই একবাৰ আৰু নাই ভাতটো না দেখা দি একবাৰ চেষ্টা কৰিব পাৰি আৰু চেষ্টাৰ খাদ্য একো নাই ঠিকে আছে ধুনীয়া কৰি তই গাইছ আমি ধুনীয়া কৰি আমি ভাত চাত বাঢ়ি লৈছোঁ কাৰণ যে গাইছ যিহেতু দেৰি হৈছে না প্ৰায় এতিয়া 12:30 বাজিল এতিয়া ইমান এটা তো সেয়ে আৰু টাইমটো দেখাই দিয়ক একবাৰ কিমান হৈছে যিটো 12:50 তো সেয়ে আৰু তো ধুনীয়া আমি খাই লওঁ বালাব লাগে তো গাইছ আমি ধুনীয়াকৈ খাই লৈ আমি ধুনীয়াকৈ লগ পাইছোঁ গাইছ তো গাইছ আমাৰ খানা চানা খোৱা লোৱা হৈ গ'ল এতিয়া আমাৰ গৌতমে আমাৰ ঝাৰু চাৰু দি আছে আমাৰ কি কৈছে কি কৈছে ঠাণ্ডা লাগছে দুই আছে তো গাইছ আমাৰ আজি ভিডিঅ'টো আমি গাইছ এইখিনিতে সমাপ্ত কৰি দিওঁ যিহেতু এতিয়া প্ৰায় 1 বাজি গ'ল তো সেয়ে আৰু দেখাই ভাই জুই পুৰি আছে আজিলৈকে বাই যদি ভিডিঅ' চাই অলপ হ'লেও চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড
তোনে ঠাণ্ডা লাগছে মই দেখা কি পিন্ধিছো তই কি পিন্ধি আছা দেখা নাই তো আজিলৈ বাই বাই যদি ভিডিঅ' চাই ভাল পালে লাইক শ্বেয়াৰ কি তো আজিলৈ বাই বাই যদি ভিডিঅ' চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আমি নতুন ভিডিঅ' চেষ্টা কৰিম তো আজিলৈ বাই বাই গৈ আছে গুড নাইট গাইছ দেখা গুড নাইট গুড নাইট